হাই বন্ধুসকল সময় প্ৰায় 11 বাজিছে আৰু এতিয়া আপোনালোকক মই লৈ গৈ আছোঁ মহাত্মা গান্ধী কলেজলৈ আৰু মহাত্মা গান্ধী কলেজত আজি আমি বন্ধুবিলাক প্ৰাক্তন যিবিলাক মহাত্মা গান্ধী কলেজৰ ছাত্ৰ অসমীয়া বিভাগৰ আমি সকলো একলগ হ'ম গতিকে আপোনালোকক থাকক আপোনালোকে আমাৰ লগত থাকক আপোনালোকক লৈ গৈ আছোঁ মহাত্মা গান্ধী কলেজলৈ আমি ইতিমধ্যে কলেজ আহি পালোঁ আমি এতিয়া বন্ধুবিলাকৰ লগত কলেজত সোমাম এই যে পাৰ্থৰা বা চুন্দিৰাম আশ্ৰাবুল এতিয়া আমি পোনে পোনে কলেজলৈ সোমাই যাই আছোঁ কলেজলৈ সোমোৱাৰ লগে লগে যেন সেই পুৰণি স্মৃতিবোৰ বাৰে বাৰে আমনি কৰিবলৈ আৰম্ভ কৰিলে সেই কলেজীয়া জীৱনৰ আমেজ আৰু ইতিমধ্যে সেই কলেজ পালোহি হাই বন্ধুসকল আজি মই উপস্থিত মহাত্মা গান্ধী কলেজত আৰু আহি কিনে আমি কি পালোঁ এই যে বন্ধুবিলাকক লগ পালোঁ আমাৰ লগত এই যে মিতাশ্ৰী এই চন্দিৰাম মালো আশ্ৰাবুল সকলোৱে ব্যস্ত আনন্দত হওঁ আৰু আমি যোৱাৰ লগে লগে আমাৰ প্ৰিন্সিপাল ছাৰে আগবাঢ়ি আহিল আৰু এই চাওক আমাৰ ছাৰে ভাষণ দি আছে ছাৰৰ সেই পুৰণি কথাবোৰ সেই কথাবোৰ আমাক আকৌ কৈছে যে আমি কেনেকৈ ছাৰক আমনি কৰিছিলোঁ আৰু ছাৰে নিৰ্বিভাগে আমাৰ সেই আমনি কৰা আমি বিভিন্নজনৰ কথা কৈছিলোঁ সেই কথাবোৰ কেনেকৈ সহ্য কৰি গৈছিল আমাক মৰম বিলাই গৈছিল আৰু এটা সময়ত আমি এইখন কলেজ এৰিবলগীয়া হৈছিল আমি কলেজ আৰু চাওক এই যে সকলো বন্ধুবিলাক সকলোৰে মুখত ছাৰৰ কথা শুনি হাঁহি ছাৰৰ সেই পুৰণি কথাবোৰ আমাক আকৌ কৈছে যাৰ বাবে আমাৰ হাঁহিৰ ঢৌ উঠিছে আৰু এটা সময়ত আমি আকৌ কলেজৰ পৰা আহিবলগীয়া হ'ল হাই বন্ধু আমি এতিয়া ওলাই আছোঁ কলেজৰ পৰা পোনে পোনে ঘৰলৈ যাম এই যে ভাল লাগিল চবকে লগ পাইছোঁ